এহেঁতি আহি পেলাই অলৰেডি যদি নলাত কাম কৰি আছে মই কেলা ক'বই নোৱাৰো পাটনা কেতিয়াবা মাতি বিয়া কোন সেটৰ বাল যে তোক ৰাস্তাত পালে মাত দিম লম্বে সেইটো লাগে তই জায়গা নাপালিয়া হা তই জায়গা নাপালিয়া জেগা নাই কেলা এটা জেগা নাই পোৱা কাৰণে ইয়াত কৈছে ন বাইদেউ আপোনাৰ প্ৰব্লেমটো কি আছে জেগা নাই পোৱা হেঁতেন নাই পোৱাটো নাই পোৱা সেইকাৰণে ইয়াতে কৰি লৈছে তাতে পইচাও নাথাকিব পাৰে ন মামায়েতো অলৰেডি কৈছে বাপেক শুনি লওক মই মিছা কৈছোঁ যদি মামায়ে কৈছে দেউতা বেহেঁতৰ বাপেক নাই হয় নাই বাৰু দেউতা মাই শুনে মাকে ভাত খাইছে তাৰপৰা ল'ৰাটো পঠিয়াই দিছে যা মাকে ৰাতিপুৱা ভাত খাই ল'ৰাটোক কলেজলৈ পঠাই মাকে ভাত খাইছে তাই সিটো খোৱা নাই ল'ৰাটোৱেতো কিবা এটা খাব লাগিব ন কেলা আপুনি তাত প্ৰব্লেম দেখুৱাই লাভ নাই ন সিটো কিবা এটা খাব আহিছে সি ন কিবা এটা খাইছে আৰু কিবা এটা খাবতো দিব লাগিব ন সিটো জীয়াই থাকিব লাগিব কিবা এটা খাই মেলি জীয়াই থাকিব লাগিব নহ'লে আপুনি এনেকৈ ক'লে নহ'ব নহয় কিবা এটা খাই মেলি জীয়াই আছে আজি এইটো খাইছে পিঠা খাইছে কাইলৈ কিবা এটা খাব কাইলৈ পিঠা খাব পাৰে আপোনাৰ কি আছে জেগা নাই পোৱা অলৰেডি যদি নলাত কাম কৰি আছে মই কেলা ক'বই নোৱাৰো খোৱা নক'ব মই দেখা নাই আপুনি কি বিয়া পাতি চবেই দেখিব ন বিয়া পতা নপতা চবেই দেখিছে আপুনিও আগতে ন আপোনাৰ নুনু সৰু চাগে দেখা নাই কোনেনো দিব আপোনাৰ নুনুটো সৰু চাগে ভোট জলকীয়াটো অকণমান ডাঙৰ আগতে পাতি জলকীয়াটোহে আৰু ভোট জলকীয়াৰ কথা কোৱা নাই আকৌ সিহঁতৰ পইচা পাতি নাই আপোনালোকে কিবা এটা সহায় কৰি পেলাই হোটেলত এডমিশ্যন এটা দি দিয়ক আমাৰ মায়ে কৈছে এডমিশ্যন দি দিব আমি বিনামূলীয়া এডমিশ্যন কৰি দিছো ফ্ৰীকে এডমিশ্যনহে দিছে কলেজতো নোৱাৰে নহয় মই প্ৰথম ভাল পোৱা নাছিলো হেৰি এইটো কি বুলি কয় মায়ে প্ৰথম ভাল পাইছিলে বদনামটো ওলাই গ'ল কাৰণে মোক পঠিয়াই দিলে বদনামটো ওলাই গ'ল কাৰণে হয় জানো মাকক বোলে বনাম লোৱা দেখি বোলে জীয়া বেটি গেলা বক্সুদি আছে দেই গেলা মানে আমিহে নাপাওঁ গেলা আমাৰ কপালতে লিখা নাই বালছে আমিনো কিনো গেলা আমি দেখিবলৈ বেয়া নহয় বগা পাব হয় নহয় আমাকতো বোলে এনেকুৱা নিদিয়ে না ভগৱান হে প্ৰভু এদিন মাকৰ পিঠা খাম তাৰ মাকৰ পিঠা খাই আমনি লাগিলে জীয়েকৰ পিঠা খাবলৈ প্ৰথম ভাল পোৱা নাছিলো হেৰি এইটো কি বুলি কয় মায়ে প্ৰথম ভাল পাইছিলে বদনামটো ওলাই গ'ল কাৰণে মোক পঠিয়াই দিলে সেইটোতো মেইন প্ৰব্লেম ন মাকে খাইছে তাই ভোক লাগিছে তাৰ মাকে বেছি খাই দিলে কাৰণে তোমাৰ আপোনাৰ ৰেচনৰ চাউলটো বেছিকৈ খাই দিছে কাৰণে মানে আমাৰ ককায়ে ক'ব আমাৰ ককায়ে কৈছে হয় নহয় বাৰু মাকে কি কৰিলে ইফালে গা মাৰি ককা আপুনি মানুহ মাৰি দিব দেই কেলা কি কয় হয় জানো বেয়া কথা ওলাই গৈছে দেই মানে ওলাবই এইবিলাক ন ওলাই যোৱাটো নৰ্মেল এইবিলাক আমাৰ কেলা নক'লে জমা জুবিন দায়ে কৰিছে ন কেলা আদায় নকৰে আৰু যি কি নহওক আমাৰ ককাই ক'লেই আমাৰ মামাই কৈছেই আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব